গোৰ্খালেণ্ড ডিমাণ্ড কমিটি আৰু বনচু আৰু আমি সহযোগী সংগঠনবোৰ একেলগে আমি উভয় দাবীক আমি সমৰ্থন আগবঢ়াব। গোৰ্খালেণ্ড দাবীটো আমি সমৰ্থন জনাইছোঁ আৰু গোৰ্খাসকলেও আজি তেখেত নেতৃবৰ্গসকলে আমাৰ যিটো বড়োলেণ্ড দাবী এই বড়োলেণ্ড দাবীক তেখেতসকলেও সমৰ্থন জনাব। আজি এইটো একমতভাৱে আমি আলোচনা কৰিলোঁ আৰু পৰ্যায়ক্ৰমে আমি নেক্সটত আমি বহিম, একেলগে আমি দাৰ্জিলিঙত গৈ আলোচনা কৰিম আকৌ আৰু কেনেধৰণৰ আমি আন্দোলনটো আগবঢ়াই লৈ যাম সেই বিষয়ে আমি বৃহৎভাৱে আলোচনা কৰিম। আৰু যিকোনো সময়ত ছেপাৰেটলি তেওঁলোকেও যদি আন্দোলন কৰে আমি আমাৰ তৰফৰ পৰা তেখেতসকলৰ মুভমেণ্টক আমি ছাপোৰ্ট কৰিম আৰু আমিও যদি ছেপাৰেটলি আমি প্ৰগ্ৰাম লওঁ আন্দোলনৰ এই কাৰ্যসূচীবোৰত গোৰ্খালেণ্ড ডিমাণ্ড কমিটি তেখেতসকলৰ নেতৃবৰ্গেও আমাক সমৰ্থন কৰিব আৰু ইয়াৰ বাহিৰেও আমি কেতিয়াবা আকৌ মানে দিল্লীলৈ গৈ একজোটভাৱে ধৰ্ণা দিব বুলি আমি আজি আলোচনা উপনীত হৈছোঁ। আমি মানে দৃঢ়ভাৱে ক'ব বিচাৰিছোঁ যে আমাক বড়োলেণ্ড লাগিবই, বড়োলেণ্ড অবিহনে আমাৰ একো নহয়। আমাৰ মূল দাবীটো আছিলে আগৰ পৰাই বড়োলেণ্ড ৰাজ্য সৃষ্টি কৰা আৰু বড়োফা উপেন্দ্ৰ ব্ৰহ্মই এই বড়োলেণ্ড ৰাজ্য সৃষ্টি কৰিবৰ কাৰণে আমাক মানে পথ দেখুৱাইছিলে আৰু তেখেতে আমাক উৎসাহ অধিকনে যোগাই তেখেতে আমাক মানে বচন দি গৈছিলে যে বড়োলেণ্ড নোহোৱালৈকে আপোনালোকে একগোট হৈ যুঁজিব লাগিব আৰু একগোট হৈ বড়োলেণ্ডৰ কাৰণে সংগ্ৰাম কৰিব লাগিব। তেখেতে আমাক এই মানে উপদেশ আমাক দিছিলে। সেইকাৰণে আমি এই তেখেতৰ উপদেশটো লৈ আজি আমি বড়োলেণ্ডটো যেনে হ'লেও সৃষ্টি কৰিম এই দৃঢ় ভাগ লৈ আমি আন্দোলন কৰিবৰ কাৰণে আমি আজি একগোট হ'লোঁ।